Hello everyone, আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি বেটি প্ৰথম স্কুল যাব গতিকে তাই থাপনাত আৰু এইফালে আইতাকৰ ককাকৰ ফটোত হেৱা লৈছে আৰু এইফালে বেটি আজি মই ফাৰ্ষ্ট স্কুল যাম হয়নে সকলোৱে আশীৰ্বাদ কৰিবা দেই কৈ দিয়া Hello everyone, আজি এটা ব্লগ এনেদৰে ষ্টাৰ্ট কৰিছো আজি বেটিৰ স্কুলৰ প্ৰথম দিন গতিকে ভাবিলো এটা ব্লগ এনেদৰে আৰম্ভ কৰো ইফালে বেটি হাই কৈ দিয়া হাই আজি প্ৰথম স্কুল যাও কৈ দিয়া বেটাক স্কুল পঠালো আৰু এতিয়া হাজবেণ্ডৰ লগত বেটিক স্কুললৈ লৈ গৈ আছো আজি যেহেতু স্কুলত প্ৰথমটো দিন আৰু স্কুলত এনেদৰে বিদ্যা আৰম্ভ কৰাইছে আৰু বেটি আজি ইউনিফৰ্ম নিপিন্ধাকৈ স্কুল আহিছে কিয়নো ইউনিফৰ্মযোৰ স্কুলৰ পৰা দিব আৰু এতিয়ালৈ হোৱা নাই গতিকে তাই এনেদৰে আহিছে স্কুলৰ পৰা উভতি আহোতে বেটিৰ কাৰণে এয়া স্কুল বেগ পেন্সিল বক্স পেন্সিল ইৰেজাৰ শাৰ্পনাৰ এনেদৰে কিছুমান শ্বপিং কৰি লৈ আনিলো কিয়নো এইবিলাক কিনাই হোৱা নাছিলে আজি যেহেতু তাইৰ এডমিশন আছিলে আৰু যোৱাকালি দেউতাকে যেতিয়া স্কুলত সুধিবলৈ গ'ল এডমিশনৰ কথা তেতিয়া ছাৰজনে কৈ পঠালে যে আজি স্কুললৈ লৈ আনিব কিয়নো আজি স্কুলত বিদ্যা আৰম্ভ আছিলে গতিকে এনেকৈয়ে তাইক বেগ চেক নিকিনাকৈ স্কুল লৈ গ'লো ধুনীয়া লাগিছে বাবা ডল থকা বেগ আনি দিলো না হয় নাই বাবা চা 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 ডল ডল ডলটো দেখাই দিয়া চা ডলটো দেখাই দিয়া বাবা এইটো ডল আছে এনেকৈ ডল আছে দেই বাবা চুলিও আছে চোৱা চুলিও আছে এতিয়া স্কুল লৈ যাবা ন স্কুল লৈ যাবা হয় নাই ভাল লাগিছে নাই কেনেকুৱা লাগিছে ভাল লাগিছে নাই ভাল লাগিছে নাই বা পেন্সিল বক্স পাই গ'ল দেই চকু আছে এইটো নোজ নোজ এইটো লিপছ ভাল লাগিছে আৰু ঘৰত আহিয়ে এয়া দুপৰীয়াৰ সাজৰ কাৰণে পিৰালি পালেঙৰ সৈতে মাছ ৰান্ধি আছো পিৰালি পালেঙৰ সৈতে মাছ কেনেদৰে ৰান্ধে মই আগৰ ভিডিঅ'ত দিছো গতিকে আজি নিদিলো আৰু ৰেচিপি এইদৰে এনেদৰে আঞ্জাখন উতল আহিবলৈ দিছো আৰু ইয়াতে মই এতিয়া হাফ ফ্ৰাই কৰি ৰখা মাছ কেপিচ দি দিম উতল অহাৰ পিছতে এয়া মই হাফ ফ্ৰাই কৰি ৰখা মাছ কেপিচ দি দিছো আৰু মাছ কেপিচ দিয়াৰ পিছত এয়া মই দিছো আমাৰ বাৰীতে লাগি থকা কণবিলাহী দিলে খাবলৈ বহুত টেষ্টি হয় এতিয়া মই কণবিলাহীখিনিও দি দিছো আৰু ৰান্ধি থাকিম প্ৰায় 5 মিনিট মান সময় এনেদৰে ৰান্ধিম যাতে উতলি মাছৰ ৰসখিনি আঞ্জাখনত সোমাই পৰে এয়া পিৰালি পালেং আৰু কণবিলাহী দি ৰন্ধা মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল খাবলৈ বহুত টেষ্টি হৈছিলে কালাৰটো অলপ এনেকুৱা ধৰণৰ হৈছে হালধি নিদিয়াৰ দৰে যিহেতু বিলাহী টেঙা হয় গতিকে কালাৰটো এনেকুৱা হ'ল কিন্তু খাবলৈ বহুত টেষ্টি হৈছিলে যিসকলে এনেদৰে কণবিলাহী দি ৰন্ধা নাই এবাৰ খাই চাবচোন বহুত টেষ্টি হয় আৰু আজিৰ ভিডিঅ'টো কন্টিনিউ নকৰো ইমানতে শেষ কৰি দিছো আশা ৰাখিছো আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম আজিলৈ আহিছো বাই বাই